ইতিমধ্যে ইয়াৰে নটিফিকেশ্যন জাৰি কৰা হৈছে 16 জানুৱাৰী 2026 মানে ইয়াতে ক'ত কিমান পোষ্ট আছে আপোনালোকক কৈ দিছোঁ। ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF, আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ লগতে বিভিন্ন বিভাগত ইয়াতে পদ মুকলি কৰা হৈছে। বন্ধুসকল, এতিয়া কথাটো হ'ল যে কোনটো পদত এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন কিমান বিচৰা হৈছে, কিমান ভেকেঞ্চি মুকলি কৰা হৈছে, কেতিয়াৰ পৰা এপ্লাই হ'ব, সকলোখিনি ডিটেইলছ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো সকলো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড চাকৰি খবৰ আপোনালোকে আমাৰ চেনেলত মানে এই চেনেলটোত আপোনালোকে আগতে এই ভিডিঅ'টো চোৱা মানে হয়তো অলৰেডি গম পাইছে। যিসকলে গম পোৱা নাই তোমালোকে এই ভিডিঅ'টো ভালদৰে চাবা, মানে প্ৰথমৰ পৰা শেষলৈকে চাবা, আৰু যিসকলে গম পাইছে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে গম পায়। এইখনে হৈছে ইম্পৰ্টেণ্ট নটিচ, এইটো স্ক্ৰীণত দেখাই দিছোঁ। তো আপোনালোকে এতিয়া ভেকেঞ্চিৰ কথা নিশ্চয় গম পালে। এতিয়া কৈ দিছোঁ ইয়ালৈ এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। ইয়াৰে এপ্লাই ষ্টাৰ্ট হ'ব 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে। হয়, মই পুনৰ কৈছোঁ 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে এই পদবিলাকত এপ্লাই কৰি থাকিব পাৰিব। আৰু লগতে তোমালোকৰ যি আছাম পুলিচৰ যিখিনি এপ্লাই অনলাইন চলি আছিলে, যিসকলে কৰা নাই পিছত কৰিম বুলি ভাবি আছিলে, তোমালোকে এতিয়া ৰিকানেকশ্যন কৰিব পাৰিবা। মানে বন্ধুসকল, কিবা যদি তোমালোকৰ ভুল হৈ আছিলে, ডেট অফ বাৰ্থ হওক, নাম হওক বা ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম বা কিবা এড্ৰেছ যদি ভুল হৈ আছিলে, তোমালোকে এতিয়াও ৰিকানেকশ্যন কৰিব পাৰিবা। এপ্লিকেশ্যন ফিজ ইয়াতে এপ্লাই কৰিবলৈ হ'লে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। এতিয়া মই কৰিছোঁ ক'ত কিমান ভেকেঞ্চি আছে। ইয়াতে ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে ভেকেঞ্চি আছে 201টা। ভালেখিনি ভেকেঞ্চি মুকলি কৰা হৈছে, 211টা ভেকেঞ্চি আছে ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে। তাৰপিছত কৰিছোঁ গ্ৰেড পে'। গ্ৰেড পে' তোমালোকে ইয়াতে 6400 গ্ৰেড পে' দেখিবলৈ পাব। আনৰিজাৰ্ভৰ কাৰণে ভেকেঞ্চি আছে 125টা। আৰু লগতে OBC MOBC সকলৰ কাৰণে আছে 49টা ভেকেঞ্চি। স্ক্ৰীণত দেখাই দিছোঁ ইয়াৰ কোনটো কাষ্টৰ কাৰণে কিমান ভেকেঞ্চি আছে আপোনালোকে ভালদৰে চাই ল'ব। ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে আছে 211টা ভেকেঞ্চি। ফৰেষ্ট গাৰ্ডৰ গ্ৰেড পে' হৈছে 5600। ফৰেষ্ট গাৰ্ডৰ কাৰণে প্ৰায় 504টা ভেকেঞ্চি দেখিবলৈ পাব। তাৰপিছত নেক্সট আপোনালোকৰ গ্ৰেমছৰ কাৰণে আছে প্ৰায় 74টা ভেকেঞ্চি। ইয়াতে আপোনালোকে গ্ৰেড পে' পাব 5600। তাৰপিছত নেক্সট কৰিছোঁ AFPF মানে আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ। ইয়াতে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব 405টা ভেকেঞ্চি আছে, গ্ৰেড পে' 5600। আৰু লগতে ইয়াতে আনৰিজাৰ্ভৰ কাৰণে ভেকেঞ্চি আছে 129। OBC MOBC বিলাকৰ কাৰণে আছে 167। আৰু লগতে STB সকলৰ কাৰণে আছে 67। ইয়াতে আপোনালোকে এই ভেকেঞ্চিবিলাক ধুনীয়াকৈ ভালদৰে চাই ল'ব। তাৰপিছত নেক্সট ইয়াতে WOWDৰ বাবে প্ৰায় 642টা ভেকেঞ্চি দেখিবলৈ পাব। তাৰপিছত কনষ্টেবল UBৰ বাবে আছে এটা ভেকেঞ্চি। তাৰপিছত চাব অফিচাৰৰ কাৰণে আছে এটা ভেকেঞ্চি। তাৰপিছত ফায়াৰমেনটোৰ কাৰণে আছে প্ৰায় 371টা ভেকেঞ্চি। অনলি মেল কেণ্ডিডেটবিলাকৰ কাৰণে আছে। তাৰপিছত ফায়াৰ ইমাৰ্জেঞ্চিৰ কাৰণে ভেকেঞ্চি আছে প্ৰায় 41টা ভেকেঞ্চি। তাৰপিছত কৰিছোঁ কনষ্টেবল গ্ৰেড 3ৰ কাৰণে আছে 733টা ভেকেঞ্চি। বন্ধুসকল পুনৰ কৈছোঁ ভালেখিনি ইয়াতে ভেকেঞ্চি মুকলি কৰা হৈছে। কনষ্টেবল গ্ৰেড 3ৰ কাৰণে ইয়াতে প্ৰায় 733টা ভেকেঞ্চি মুকলি কৰা হৈছে। তাৰপিছত নেক্সট বুটমেনৰ কাৰণে আছে 11টা ভেকেঞ্চি। ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে অনলাইন মাধ্যমত আবেদন কৰিব লাগিব। এতিয়া কৰিছোঁ ইয়াতে বয়সৰ সময়মাটো চাব অফিচাৰৰ কাৰণে বয়সটো বিচৰা হৈছে 20ৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। হয়, মই পুনৰ কৈছোঁ 20ৰ পৰা তোমালোকে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিবা। আৰু লগতে কনষ্টেবল গ্ৰেড 3, বুটমেন, ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ গ্ৰেড 1 এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু লগতে ফৰেষ্টৰ যিখিনি আপোনালোকৰ AFPF কনষ্টেবল ইয়াতে এপ্লাই কৰিবলৈ হ'লে 18 বছৰৰ পৰা 25 বছৰলৈকে আবেদন কৰিব পাৰিব। এতিয়া বন্ধুসকল আপোনালোকে এই বয়সৰ সময়মাটোৰ কথা নিশ্চয় গম পালে। লগতে যোনসকল কেণ্ডিডেট ST SC হয় তেওঁলোকৰ কাৰণে 5 বছৰ এজ ইলেকশ্যন দিয়া হৈছে। যোনসকল কেণ্ডিডেট OBC MOBC হয় তেওঁলোকৰ কাৰণে 3 বছৰ এজ ইলেকশ্যন দিয়া হৈছে। লগতে আপোনালোকৰ হোমগাৰ্ড মানে হোমগাৰ্ডৰ কাৰণে এক্সট্ৰাকৈ 3 বছৰ এজ ইলেকশ্যন দিয়া হৈছে। ইয়াতে আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1ত এপ্লাই কৰিবলৈ হ'লে বেচেলাৰ ডিগ্ৰী হ'ব লাগিব। চাব অফিচাৰ কনষ্টেবল WOWDত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে হাই ছেকেণ্ডাৰী লগতে ছায়েন্সৰ মানে ছায়েন্স স্কিমৰ পৰা আপোনালোক পাছ কৰা হ'ব লাগিব। তাৰপিছত ফায়াৰমেনটোত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিলে হ'ব আৰু লগতে ছায়েন্স স্কিমৰ পৰা হ'ব লাগিব। ফৰেষ্ট গাৰ্ড, গেম ৱাচ, UB AB এপ্লাই কৰিবলৈ হ'লে হাই ছেকেণ্ডাৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ বা গ্ৰেড 3 লগতে বোটমেন এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে অনলি মেট্ৰিক পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। বাকী বন্ধুসকল আদাৰ যিখিনি ভেকেঞ্চি আছে যেনে ধৰক কনষ্টেবল গ্ৰেড 3 এইখিনি পদত আপোনালোকৰ হোমগাৰ্ড নাইবা NCC A চাৰ্টিফিকেট থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া বন্ধুসকল আপোনালোকে এইখিনি কথা নিশ্চয় গম পালে কোনটো পদত এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন কিমান লাগিব। এইটো এটা আছিলে সৰু সুৰা আপডেট। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো এতিয়ালৈকে চাইছে এটা লাইক কৰক আৰু যিমান পাৰে সকলো বন্ধু শ্বেয়াৰ কৰক যাতে সকলোৱে এই ভাল খবৰটো এই আপডেটটো সকলোৱে গম পায়।